নমস্কাৰ সকলোকে আজিৰ এই ভিডিঅ'টোত বিশাল মাৰ্কেট আৰু মিছৰ পৰা লোৱা কেইটামান প্ৰয়োজনীয় বস্তু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰো বুলি ভাবিলো আৰু কেইদিনমান আগতে মই গৈছিলো বিশাল মাৰ্কেটলৈ আৰু তাৰ পৰা কেইটামান বস্তু লৈ আহিলো আৰু লগতে মিছৰ পৰাও লোৱা আছে গোটেই কেইটা বস্তু একেলগে আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমতে দেখুৱাই লৈছো এটা বাস্কেট আৰু এই বাস্কেটটো মই বহু দিনৰ পৰা লম বুলি ভাবি আছিলো আৰু এইটো লৈছো মই বিশাল মাৰ্কেটৰ পৰা আৰু এইটো কাপোৰ ধুব লগা কাপোৰবোৰ ধুনিয়াকৈ ইয়াতে ৰাখি থব পাৰি কিন্তু মই ইয়াতে ধুই থোৱা কাপোৰবোৰহে থবৰ কাৰণে ব্যৱহাৰ কৰিছো ডেইলি পিন্ধিব লগা কাপোৰখিনি ধুই পেলাই মই ইয়াতে ৰাখি দিও যাতে মোৰ বিচাৰিবলৈ সুবিধা হয় আৰু এইটো ডাঙৰ আছে দেই বাস্কেটটো একেবাৰে সৰু বাস্কেট নহয় আৰু ধৰিবলৈ সুবিধা হয় হেন্ডেলৰ ব্যৱস্থা আছে আৰু লগতে ঢাকনিও আছে আৰু যদিও এইটো প্লাষ্টিকৰ হয় প্লাষ্টিকৰ কোৱালিটিটো খুবেই বেছি ভাল আৰু মই যেদিনা বিশাল মাৰ্কেটৰ পৰা এই বাস্কেটটো কিনিছিলো সেইদিনা এই বাস্কেটটো অকমান মানে ডিসকাউন্টটো পাইছিলো মানে বেলেগ দিনাতকৈ দামটো আৰু অকমান কমি আছিল সেইকাৰণে মই চান্সতে লৈ ললো এইটো আৰু বহু দিনৰ পৰা যেহেতু লম বুলি ভাবি আছিলো সেইকাৰণে লৈ ললো আৰু কালাৰটো মোৰ ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব বহুতৰে ঘৰত হয়তো এই বাস্কেটটো আছে মই বহুতৰ ঘৰত দেখিছো এইটো মই কাপোৰ ধবৰ কাৰণে লৈ ললো বাস্কেটটো খুবেই বেছি এটা প্ৰয়োজনীয় বস্তু বুলি মই ভাবিলো মোৰ কাৰণে আপোনালোকেও যদি প্ৰয়োজনীয় বস্তু বুলি ভাবে তেন্তে ল'ব পাৰে খুবেই বেছি ভাল পাইছো মই ব্যৱহাৰ কৰি নেক্সট বস্তুটো আপোনালোকক দেখুৱা হওক আৰু নেক্সট মই লৈছিলো বিশাল মাৰ্কেটৰ পৰা এটা বেগ আৰু এনেকুৱা বেগ মোৰ ওচৰত নাছিলে আৰু কলা ৰংটো মই ভাল পাওঁই যেহেতু কলা ৰঙৰ এই বেগটো দেখাৰ লগে লগে মোৰ পছন্দ হৈছিল বেগটো এনেকৈ ধুনিয়াকৈ ল'ব পাৰি কিন্তু এই বেগটোত চেইনৰ ব্যৱস্থা নাই এই বেগটোত বুটাম দিয়া আছে সেইকাৰণে বহুতৰ কাৰণে অসুবিধাও হ'ব পাৰে চেইন নাথাকিলে অকমান অসুবিধা হয় কিন্তু মই পানীৰ বটল কিবা কিবি ল'বৰ কাৰণে এই বেগটো ললো যেহেতু দেখিবলৈ বেগটো খুবেই বেছি ধুনিয়া আছিল আৰু দামটো বহুত বেছি কম দামতে মই পালো এই বেগটো বিশাল মাৰ্কেটত আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে মোৰ কিন্তু খুবেই বেছি ভাল লাগিছে আৰু মই ইয়াতে পানীৰ বটল কিবা কিবি লৈ যাবৰ কাৰণে ব্যৱহাৰ কৰিম আৰু ডেইলি আৰু কলা আৰু বগা ৰঙৰ এই কম্বিনেশনটো বেগটোত মোৰ খুবেই বেছি ভাল লাগিছে মৰম লাগিছে বেগটো আপোনালোকৰ কেনেকুৱা লাগিছে এই বেগটো জনাবচোন আৰু নেক্সট বস্তুটো আছিল এটা পানীৰ বটল 2 লিটাৰৰ এই পানীৰ বটলটো মই বিশাল মাৰ্কেটৰ পৰাই লৈছিলো যেহেতু ডেইলি পানী খাই থাকিব লাগে বেছিকৈ পানী খাব লাগে কিন্তু কিমান পানী খোৱা যায় একো হিচাপে নাথাকে সেইকাৰণে ভাবিলো এই 2 লিটাৰৰ পানীৰ বটলটোৱে মোক অলপ হলেও সহায় কৰিব সেইকাৰণে বটলটো লৈ ললো আৰু লগতে এইটো চাওকচোন এয়া আপোনালোকে খাইছেনে নাই নাজানো এইটোৰ নাম কাসুন্দি নেকি সৰিয়হৰ হয় এটা আচাৰৰ নিচিনা বস্তু আৰু কেনেকৈ কি বনাই মই বিশেষ নাজানো কিন্তু গৰম ভাতৰ লগত এই বস্তুটো খাবৰ কাৰণে বহুতেই বেছি টেষ্টি হয় মই আলহীৰ ঘৰত এই বস্তুটো খাইছিলো আৰু তাৰ পাছত মানে ইমানেই বেছি ভাল লাগিল মই বিচাৰি আছিলো আৰু হিদিনা বিশাল মাৰ্কেট যাওতে হঠাৎ মই দেখিবলৈ পালো আৰু লগে লগে মই লৈ আহিলো আপোনালোকে যদি খোৱা নাই তেন্তে খাই চাবচোন বহুত বেছি টেষ্টি সৰিয়হৰ হয় বহুতেই বেছি ভাল লাগে খাবলে বিশেষকৈ গৰম ভাতৰ লগত খাবলে বহুত বেছি ভাল লাগে তাৰ পাছত মই বিশাল মাৰ্কেটৰ পৰা লৈছিলো 4টা গাৰুৰ কভাৰ যেহেতু পিলো কভাৰ প্ৰয়োজন হৈয়ে থাকে আইতাকো দৰকাৰ হৈ থাকে সেই কাৰণে পিলো কভাৰ 4টা ললো বিশাল মাৰ্কেটৰ পৰা আৰু একেবাৰে কম প্ৰাইসতে পালো এইকেটাও মই আৰু ডিজাইন কেটা কেনেকুৱা লাগিছে আপোনালোকে জনাব কটনৰ হয় গাৰু কভাৰ কেটা ব্যৱহাৰ কৰা নাই বাৰু এতিয়ালৈকে ভিডিওটো কৰি হোৱাৰ পাছত ব্যৱহাৰ কৰিম কিন্তু ভালে হ'ব যেন লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু ইয়াৰ পাছতে মই আপোনালোকক এবাৰ দেখুৱাবলৈ লৈছো বহুতেই বেছি মৰম লগা এটা ষ্টৰেজ বক্স এইটো পিছে মই বিশাল মাৰ্কেটৰ পৰা লোৱা নাই এইটো লৈছিলো মই মিছৰ পৰা তেনেকে বস্তু কিনা নহয় কিন্তু এই বস্তুটো ইমানেই বেছি কিউট লাগিল মোৰ লবলৈ মন গল আৰু কিউট বস্তুবিলাক দেখিলে লবলৈ মন যায় আৰু দামটো একেবাৰে মানে কম দামতে মই পাইছো আৰু ধুনিয়াকৈ সজাই ৰাখিব পাৰি এইটো এটা ষ্টৰেজ বক্স হয় আৰু এইটোৰ ভিতৰত যিকোনো বস্তু মেডিসিন বা যিকোনো বস্তু ধুনিয়াকৈ ৰাখি থব পাৰি আৰু ঢাকনি এখনো আছে আৰু ইমানেই বেছি কালাৰটো মৰম লাগিছে আৰু ইমান বেছি দেখাত মৰম লগা হয় এইটো মই দেখি পেলাই অৰ্ডাৰ কৰিছিলো কিন্তু ভাবিছিলো মিছৰ পৰা কেনেকুৱা বা আহিব কিন্তু বহুতেই বেছি ভাল আহিছে কোৱালিটি আৰু বাকি কেটা বস্তু যেহেতু মই বিশাল মাৰ্কেটৰ পৰা লৈছিলো সেইকেটাৰটো বাৰু লিংক আপোনালোকক মই দিব নোৱাৰিম কিন্তু এই মৰম লগা কিউট ষ্টৰেজ বক্সটোৰ যদি লিংক আপোনালোকে বিচাৰে তেন্তে মোক কমেন্টত জনাব যেহেতু এইটো মিছৰ পৰা লৈছো আপোনালোকে যদি লিংকটো বিচাৰে তেন্তে কমেন্টত মই আপোনালোকক লিংকটো দি দিম আৰু আজিৰ ভিডিওটো ইমানেই আছিল আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন ভিডিওৰ সৈতে আজিলৈ আহিছো বাই